স্বৰ্গৰ লগত ট্ৰান্স আছে কিবা হেল্ল' ফ্ৰেণ্ডছ মই নয়ন আপোনালোকে চাই আছে নন্দী ব্লগাৰ ইউটিউব চেনেলটো তো ফ্ৰেণ্ডছ আজি আপোনালোকক লৈ যাম আহোমৰ দিনৰ এটা বহুত ঐতিহাসিক পুৰণি মৈদাম যিটো মৈদামনো কাৰণো হয় আপোনালোকে ভিডিঅ'টোৰ মাজত গম পাব তো বন্ধুসকল বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল এই কাহিনীটো আৰম্ভ হৈছিল 2020 17 মে দেওবাৰ আৰু এই কাহিনীৰ লগত জড়িত হৈ আছিল মোৰ দুজন দাদা মনজিত বৰা আৰু গোপাল কৃষ্ণ বাহৈ আৰু আবেলি আমি আৰম্ভ কৰিছিলোঁ আমাৰ এই যাত্ৰা বন্ধুসকল আমি যিখন ঠাইলৈ আহিছোঁ সেইখন ঠাই হৈছে যোৰহাট নগৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ পূবলৈ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বুৰঞ্জী প্ৰসিদ্ধ বাদুলি পুখুৰীৰ কাষেৰে প্ৰায় 3 কিলোমিটাৰ গৈ পোৱা পিৰাকটা অঞ্চলৰ ঐতিহ্য বহন কৰা কাপ্তান গোসাঁই মৈদাম সকল ইতিমধ্যে আমি মৈদামলৈ সোমাই যোৱা গেটখন পাইছোঁহি আহকচোন সোমাই যাওঁ খুব সুন্দৰ পৰিৱেশ আমি এই পথৰুৱা আলিদি গৈ আছোঁ মৈদামৰ দিশলৈ বন্ধুসকল আহি পাই গ'লোহি কাপ্তান গোসাঁই মৈদামটো তো আহকচোন ভিতৰলৈ সোমাই যাওঁ বন্ধুসকল আহকচোন আমি প্ৰথমে কাপ্তান গোসাঁই আৰু তেওঁৰ এই মৈদামটোৰ ইতিহাস সম্পৰ্কে পিৰাকটা অঞ্চলৰ এগৰাকী অধ্যয়নপুষ্ট ব্যক্তি তথা শিক্ষক সুশীল বৰুৱাদেৱে কি কয় তাক এবাৰ শুনি লওঁ নমস্কাৰ অসম বুৰঞ্জীত মূৰাময়া বিদ্ৰোহ এক উল্লেখযোগ্য ঘটনা এই মূৰাময়া বিদ্ৰোহ দমন কৰিবৰ বাবে সেই সময়ৰ আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত ব্ৰিটিছ সামৰিক বিষয়া কেপ্টেইন ৱেলছ অসমলৈ আহিছিল কেপ্টেইন ৱেলছে মূৰাময়াসকলক দমন কৰি নিজ দেশলৈ উভতি যোৱাৰ পাছত আহোমৰ সেই সময়ৰ বিচক্ষণ মহামন্ত্ৰী পুৰ্ণানন্দ বুঢ়াগোহাঁয়ে ব্ৰিটিছসকলৰ আৰ্হিত এটি ফ'ৰ্চ অৰ্থাৎ সামৰিক দল গঠন কৰে আৰু এই ফৌজৰ কেপ্টেইন পাতে পুৰ্ণানন্দ বুঢ়াগোহাঁইৰ আত্মীয় বিচক্ষণ ব্যক্তি চন্দ্ৰকান্ত বুঢ়াগোহাঁই অসম বুৰঞ্জীত এই জনা চন্দ্ৰকান্ত বুঢ়াগোহাঁই কাপ্তান গোহাঁই বুলি জনা যায় এই কাপ্তান বুঢ়াগোহাঁয়ে সেই সময়ৰ সিংহ বিদ্ৰোহ দমন কৰি বিচক্ষণতাৰ পৰিচয় দিছিল এই চন্দ্ৰকান্ত বুঢ়াগোহাঁই যিজনক আমি কাপ্তান বুঢ়াগোহাঁই বুলি কৈছোঁ তেখেতৰ 1806 চনত মৃত্যু হয় মৃত্যুৰ পাছত পিৰাকটা গোহাঁইগাঁও আৰু পদুমপুখুৰী গোহাঁইগাঁৱৰ দাঁতিকাষৰীয়া অঞ্চলত তেখেতক মৈদাম দিয়া হয় এয়াই হ'ল কাপ্তান গোহাঁই মৈদাম যি আজিও পিৰাকটাৰ ঐতিহ্য বহন কৰি আছে এই মৈদামটিৰ উচ্চতা প্ৰায় 20 ফুট বৰ্তমান মৈদামটো সংৰক্ষণৰ বাবে চাৰিওফালে পকী বেৰ দিয়া হৈছে এই অদূৰ ভৱিষ্যতে ই পৰ্যটকৰ থলীলৈ ৰূপান্তৰ হোৱাৰ আমি আশা কৰিব পাৰোঁ বৰ্তমান
এই কাপ্তান গোহাঁই বংশধৰসকল পিৰাকটা বলমাৰ উপৰিও তিতাবৰৰ আশ্ৰয়দানত আজিও বাস কৰি আছে। সুশীল বৰুৱা দেৱলৈ আমি ধন্যবাদ জনালোঁ। আহকচোন বন্ধুসকল, আমি এতিয়া মৈদামৰ পৰিৱেশটো ভালদৰে চাই লওঁ। বন্ধুসকল, আপোনালোকক মৈদামৰ পৰিৱেশটো দেখুৱালোঁ। তেতিয়াহ'লে ব'লকচোন এতিয়া অলপ বাহিৰৰ পৰিৱেশটো দেখুৱাওঁ। তো বন্ধুসকল, আহি মই অকলে আছোঁ। পিছফালে চাব পৰা মোৰ লগত কোনো নাই। ড্ৰাইভাৰকেইজন সেইফালে আছে। আম গছ, বহুত ডাঙৰ আম গছ। আম খাবলৈ মন গৈছে। এইটো আছে কাপ্তান বৰগোহাঁই মানে এইটো মৈদামটো, আৰু এইটো হৈছে কিবা লগোৱা নিচিনাই হ'ব চাগে, না হ'ব না? সেইটো ৰাণী পদ্মাৱতী মৈদামো। অ' আচ্ছা। বন্ধুসকল, আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এটা বহুত পুৰণি বস্তু দেখুৱালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু জয় আই অসম।